Welcome back to my YouTube channel. নমস্কাৰ আপোনালোক সকলোকে মোৰ YouTube চেনেলৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মই বনাবলৈ লৈছো ৰাইচ বিয়েৰ, যেটো আমাৰ আহোমৰ ভাষাত কোৱা হয় হাঁস, আৰু এই হাঁসটো কেনেদৰে বনোৱা হয় তাকে মই আপোনালোকক দেখাম বুলি ভাবিছো। গতিকে বলক ভিডিঅ'টো কন্টিনিউ কৰো। তাৰ বাবে মই লৈছো বৰা চাউল, যেটো মই 2 ঘণ্টা মানৰ আগতে তিয়াই ৰাখিছো, আৰু সেই চাউলটো মই এতিয়া ভাপত দিম, যেটো আমাৰ জলপান খোৱা হয়। গতিকে বলক কেনেদৰে ভাপত দিও চাও। পানীটো এনেদৰে উতলাৰ পিছত আমি এতিয়া ইয়াত চাউল ভাপটো দি দিম। এনেদৰে চাউলখিনি দি ভাপত দিওঁতে এটা কথা মন কৰিব, যাতে কোনো ফালৰ পৰা ভাপটো ওলাই যাব নোৱাৰে। তাৰ বাবে মই এখন সৰুকৈ গামোচা ফালি লৈছো, আৰু তাত তিয়াই লৈ মই চাৰিওফালে এয়া দেখিছে মাৰি দিছো গামোচাখন। আৰু সেই খৰাহিটোৰ ওপৰত ঢাকন এখন দি দিব, যাতে তাৰ ওপৰৰ পৰা ভাপটো যাব নোৱাৰে। ভাতটো হোৱাৰ পিছত দেখিছে মই ডলাখনত কেনেদৰে মেলি দিছো। এই ভাতটো আপোনাৰ একেবাৰে ঠাণ্ডা হ'ব লাগিব, তাৰ পিছতহে আপুনি পিঠাটো সানিব পৰা যাব। এইকেইটাই হৈছে হাজৰ পিঠা, যিখিনি মই এই ভাতখিনিৰ লগত সানি দিম, বৰা চাউলৰ ভাতখিনিৰ লগত। আচলতে সাজ ভাল হোৱা বা বেয়া হোৱাৰ মেইন কাৰণেই হৈছে পিঠাকেইটা। যদি পিঠাকেইটা ভাল হয় তেনেহ'লে সাজ নিশ্চয় ভাল হ'বই। এয়া দেখিছে পিঠাখিনি ধুনীয়াকৈ গুৰি কৰি ভাঙি লোৱা হৈছে। ঠাণ্ডাৰ দিনত পিঠাৰ প্ৰয়োজনটো অলপ বেছিকৈ হয়, সেইবাবে মই 1 কেজি চাউলত, আপোনালোকে দেখিছিলে পিঠাকেইটা কিমানটো জোখৰ, তাত মই 1 কেজি চাউলত 3টাকৈ পিঠা দিম। আৰু এতিয়া মই লৈছোঁ এইটো জোখৰ এটা গামলা। এয়া আৰু লৈছোঁ পানী, যিহেতু আমাৰ ভাতখিনি সানিবৰ বাবে পিঠাখিনিৰ লগত পানীৰ প্ৰয়োজন হ'ব, সেইটো কাৰণে মই পানী লৈছোঁ ইয়াত। আৰু এটা খৰাহি লৈছোঁ, যিটোত মই চাৰিওফালে কলপাত পাৰি দিছোঁ, আৰু কলপাতখিনি অলপ অলপকৈ এয়া দেখিছে ফালি লোৱা হৈছে, যিহেতু তাৰ 3 দিনৰ পিছত মেইন ৰসটো পৰে, যাক ৰহি বুলি কোৱা হয়। সেই ৰহিখিনি পৰিবৰ বাবে এয়া দেখিছে খৰাহিটো অলপ ফুটা কৰি লোৱা হৈছে, আৰু তাত এনেদৰে কলপাত পাৰি দিয়া হৈছে, আৰু কলপাতখিনিও ফালি দিয়া হৈছে, যাতে ৰহিখিনি খুব সোনকালে পৰে। আচলতে সাজৰ আটাইতকৈ খাই ভাল লগা বস্তুটোৱে হৈছে ৰহিখন, সেইবাবে ৰহিখন এক্সট্ৰাকৈ পৰিবলৈ দিয়া হ'ব। বলক আমি এতিয়া এইখিনি সানিবলৈ আৰম্ভ কৰোঁ। আমি অলপ অলপকৈ বৰা চাউলৰ যিটো ভাত, এই ভাতটো আমি গামলালৈ আনি ল'ম, আৰু অলপ অলপকৈ সানি যাম, কিয়নো পানীৰ পৰিমাণটো গোটেইখিনি লগত সানিলে ধৰিব পৰা নাযাব। এয়া দেখিছে, এয়া সানি হৈ গ'ল। সানি মই এতিয়া ইয়াত ধুনীয়াকৈ থৈ লৈছোঁ, আৰু ইয়াৰ ওপৰত মই এতিয়া কলপাতেৰে ঢাকি দিম। এতিয়া এইটো মই একেবাৰে আছুতীয়াকৈ ৰাখিম, পাকঘৰত নাৰাখোঁ, যাতে ইয়াত নিমখ বা অন্য কোনো বেলেগ বস্তু নপৰে। মই এই চচপেনটো লৈছোঁ, আৰু কিয়নো মই কৈছিলোঁৱে যে সাজৰ মেইন ৰহিটোৱে খাই বেছি ভাল লাগে, সেইকাৰণে মই ৰহিটো ইয়াত পৰিবলৈ দিম। চচপেনটোৰ ওপৰত দেখিছে মই এনেকৈ 2ডাল মাৰি দি লৈছোঁ। মাৰিটো দি তাৰ ওপৰতে মই খৰাহিটো উঠাই দিম। উঠাই পেলাই মই এটা ছাইডত ৰাখি থৈ দিম, যাতে সেইটো কোনো নেদেখে বা কোনো চুব। হৈ গ'ল আমাৰ ৰাইচ বিয়েৰ, যিটো অসমীয়াত কোৱা হয় সাজ। আচলতে সাজটো ৰহি পৰোঁতে গৰম দিনত খুব বেছি 3 দিন সময় লাগে, কিন্তু যিহেতু এতিয়া ঠাণ্ডা, তাৰ বাবে 4-5 দিন লাগি যাব। এয়াই আছিলে আজিৰ ভিডিঅ'। গতিকে ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব, আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।